গাইস উক্ত ভিডিওটোত আপোনালোকে এটি ধুনিয়া প্ৰাকৃতিক মনোৰম দৃশ্য দেখিবলৈ পাব তাৰ বাহিৰে একো দেখিবলৈ নাপায় তো মোৰ ভাল লাগিছে আপোনালোকৰ আশা কৰো ভাল লাগিব তো সাকচন ভিডিওটো কেনে লাগে তোমাৰে মুৰে মনৰে কথা আনৰে আগত কৈ নেচাও দে নেচাও এই আপোনালোকে দেখিবলৈ পাইছে খুব সুন্দৰ সৰিয়হ খেতি যত কি ধুনিয়াকৈ ফুল ফুলিছে খুব ধুনিয়া হৈছে আসলতে মই দেখি ভাল লাগিছে আশা কৰো আপোনালোকৰো ভাল লাগিব যদি ভাল লাগে লাইক এটা কৰি দিব অলম যে লাগে তানি বুকুৰ মাজৰে হ'বনে ভুল কুৱা তোমাৰ কাষে চাপি সঁচাকৈ সৰিয়হ দৰা দেখিবলৈ খুব ধুনিয়া হৈছে আসলতে মই ৰাস্তাৰে গৈ আছিলো কিন্তু দেখা পাই মই ৰব নোৱাৰি ভিডিওত এডিট কৰি পেলালো আপোনালোকক দেখাবৰ কাৰণে গতিকে চাওকচোন আপোনালোকে দেখিবলৈ পাইছে সৰিয়হ দৰাৰ ওচৰৰে এটি সৰু নদী বৈ গৈছে আৰু এই নদীখন থকাৰ কাৰণে সৰিয়হ দৰা দেখিবলৈ খুব ধুনিয়া হৈছে আসলতে পানী পাই থকাৰ কাৰণে তো চাই থাককচোন ভিডিওটো তোমাৰ কথাকে ভাবি মোৰো লাগে তোমাক দেখিলে কিয়লং যে লাগে তানি বুকুৰ মাজৰে ও হ'বনে ভুল কুৱা তোমাৰ কাষে চাপিলে হ'বনে ভুল কুৱা তোমাৰ কাষে চাপিলে যাও দে ও মৰমিও যদি হে পাম তোমাৰে মৰম পুৰে জীৱনলৈ মৰিম দে ও মৰমিও যদি হে লাগে সঁচা মৰমত খেলি মেলি কোন সঁচাকৈ সৰিয়হ দৰা দেখা পাই মোৰ মনৰ পৰা আৰু ক'ব লগা একো ভাষা নাই আপোনালোকে চাবচোন কি ধুনিয়া আপোনালোকে চাই উপভোগ কৰকচোন মোৰ লগত আহে কিছিম ভাৱনা বাৰু আহে কিছিম ভাৱনা বাৰু গতিকে আজিলৈ ভিডিওটো ইমানে যদি ভাল লাগিল লাইক কমেন্ট কৰি শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰত থকা বেল আইকনটি দবাই দিব ভিডিওটো সম্পূৰ্ণকৈ চাব মোৰ ফালৰ পৰা ধন্যবাদ থাকিল